हेलो क्लास 9 তোমালোকক আজি মই নতুন এটা বস্তু পঢ়াম এটো হৈছে ত্বৰণ 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 মানে কি এখন গাড়ী গৈ আছে এক্সিলাৰেটৰ দবাই দিলে গাড়ীখনৰ স্পিড বাঢ়ি গল ব্ৰেক মাৰি দিলে স্পিডটো কমি গল দ্ৰুতি কমি গল আৰু সেই যেটো বেগৰ পৰিৱৰ্তন বা দ্ৰুতিৰ পৰিৱৰ্তন ঘটিলে এটোকে আমি ত্বৰণ বুলি ঠিক আছে তো ত্বৰণ হৈছে বেগৰ পৰিৱৰ্তনৰ হাৰ বেগৰ পৰিৱৰ্তনৰ হাৰ ঠিক আছে এতিয়া হাৰ বুলি কলে হাৰটো এনেকৈ লিখি দিলে নহব আসলতে বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই সময় আৰু তাক আমি কম বেগৰ পৰিৱৰ্তনৰ হাৰ হাৰ বুলি কলে গম পাবা যে এটো আমাৰ কোনো হাৰ নহয় বডিত থকা হাৰ নহয় ই হৈছে আমি যদি কোনবা এটা ভৌতিক ৰাশিক আমি সময়েৰে ডিভাইড কৰো তেতিয়ালে আমি পাই যাওঁ সেই বস্তুটোৰ হাৰ তো বেগৰ পৰিৱৰ্তনৰ হাৰক কি বুলি কয় ত্বৰণ বুলি কয় ঠিক আছে এতিয়া ত্বৰণক আমি এৰে বুজাও বেগৰ পৰিৱৰ্তনক আমি কিৰে বুজাম এতিয়া চোৱা এটা বস্তু আছে ধৰা এটো ধৰা এটা বস্তু তাৰ ভৰ এটা মই ধৰি লৈছো এম হি ইউ বেগেৰে গতি কৰি আছিল আৰু অকমান টি সময়ৰ পিছত তাৰ বেগ হলনি হৈ পেলাই হৈ গল ভি বেগ কি হৈ গল তাৰ ভি ঠিক আছে তো বেগ হলনি হৈছে কিমান সময়ৰ ভিতৰত হলনি হৈছে টি সময়ৰ ভিতৰত ঠিক আছে গতিকে তাক আমি এতিয়া আমি এ কেনেকৈ লিখিম এ সমান মানে ত্বৰণৰ মান হ'ব বেগৰ পৰিৱৰ্তন কিমান হল এ হৈছে ভি ইউ আছিল ভি হল গতিকে অন্তিম বেগ মাইনাস প্ৰাৰম্ভিক বেগ অন্তিম বেগ সদায় অন্তিমৰ পৰা অন্তিম বেগ মাইনাস প্ৰাৰম্ভিক বেগ divided by সময় এটোৱে হৈছে ফৰ্মুলা শব্দৰে লিখা ফৰ্মুলা এতিয়া মই সিম্বলেৰে লিখিম সিম্বলেৰে কেনেকৈ লিখিম a = অন্তিম বেগ কিমান v প্ৰাৰম্ভিক বেগ কিমান u আৰু সময় কি t গতিকে এটো হৈছে আমাৰ ত্বৰণৰ ফৰ্মুলা এতিয়া ধৰি লৈছো যে v u তকৈ ডাঙৰ মানে যেটো প্ৰাৰম্ভিক বেগ আছিল এটো সৰু আছিল টি সময়ৰ পিছত যেটো নতুন বেগ কি নতুন বেগেৰে হি গতি কৰিবলৈ আৰম্ভ কৰিলে এই বেগটো বেছি মানে অন্তিম বেগ প্ৰাৰম্ভিক বেগতকৈ বেছি তেতিয়া আমাৰ এ কি আছিল ফৰ্মুলা v - u/t গতিকে যেহেতু v ডাঙৰ গতিকে আমি পাম ধনাত্মক তো আমি এটো ধনাত্মক ত্বৰণ বুলি কম অসমীয়াত ধনাত্মক ত্বৰণ কয় ইংৰাজীত পজিটিভ এক্সিলাৰেশন বুলি কয় এতিয়া যদিহে এটো যদি এটা নেক্সট যদি v is less than u ধৰা তোমাৰ ব্ৰেক মাৰিলে এটো কি হ'ব এক্সিলাৰেটৰ ইউজ কৰিছে এক্সিলাৰেটৰ ইউজ কৰিলে ভৰিৰে কৰে স্কুটিত হলে বা বাইকত হলে হাতেৰে কৰিব তো গতিকে এক্সিলাৰেটৰ ইউজ কৰাৰ লগে লগে ব্ৰেকটো বাঢ়ি যাব এতিয়া যদি ব্ৰেক এপ্লাই কৰিছে ড্ৰাইভাৰজনে যদি চলাই আছে ব্ৰেক এপ্লাই কৰিছে তেতিয়াহলে v কমি যাব মানে অন্তিম বেগ কমি যাব প্ৰাৰম্ভিক বেগৰ কম্পেৰিজন গতিকে তেতিয়া কি হ'ব ফৰ্মুলা একে আছে v - u এ হ'ব v - u এ হ'ব ফৰ্মুলা সলনি নহয় কিন্তু আমি এটা কি পাম নেগেটিভ পাম ঠিক আছে তো নেগেটিভ পোৱাৰ লগে লগে এটোক আমি কম মন্থৰণ বুলি কয় বা তোমালোকৰ কিতাপত কৈছে নেগেটিভ বা ঋণাত্মক ত্বৰণ ঠিক আছে তো ঋণাত্মক ত্বৰণ পাম আমি কেতিয়া ঋণাত্মক ত্বৰণ পাম যদি আমাৰ অন্তিম বেগ প্ৰাৰম্ভিক বেগতকৈ কম হয় আৰু ধনাত্মক ত্বৰণ আমি কেতিয়া পাম যদি আমাৰ অন্তিম বেগ প্ৰাৰম্ভিক বেগতকৈ বেছি হয় ঠিক আছে তাৰ পিছত আমি নেক্সট কথাটো হৈছে যে ত্বৰণটো কেনেকুৱা ধৰণৰ ৰাখে স্কেলাৰ নে ভেক্টৰ নেক্সট কথাটো আমি ডিসকাস কৰিম ত্বৰণ কি ৰাখে ঠিক আছে ত্বৰণ হৈছে এটা ত্বৰণ মানে কি বেগৰ পৰিৱৰ্তনৰ হাৰ মানে v - u/t গতিকে এই যে আমি v - u কৰিলো এটোত আমি এটা বেগৰ পৰিৱৰ্তন পাইছো মানে কাৰ পৰিৱৰ্তন বেগৰ পৰিৱৰ্তন আৰু তাৰ মানে ত্বৰণ বেগৰ ওপৰত নিৰ্ভৰশীল তো যেহেতু ত্বৰণ বেগৰ ওপৰত নিৰ্ভৰশীল আমি জানো যে বেগ হৈছে আমাৰ ভেক্টৰ ৰাশি গতিকে যেটো বেগ ভেক্টৰ ৰাশি আৰু
ত্বৰণ বেগৰ ওপৰত নিৰ্ভৰশীল, গতিকে ত্বৰণ এটা ভেক্টৰ ৰাশি। ত্বৰণ এটা ভেক্টৰ ৰাশি, গতিকে ত্বৰণৰ দুটা অংশ আছে, এটা হৈছে ভেক্টৰ হলে দুটা অংশ থাকিব, এটা হৈছে তাৰ ম্যাগনিটিউড বা তাৰ মান আৰু দ্বিতীয়টো হৈছে তাৰ দিক। গতিকে ত্বৰণ বুলি ক'লে আমি অকল ভ্যালুটো কৈ দিলে নহব, তাৰ দিক আছে, ই যেটো এটা ভেক্টৰ ৰাশি তাৰ দিক আমি মেনশন কৰিব লগা হয়। এতিয়া নেক্সট কথাটো হৈছে এটো কোনো মই ত্বৰণ এটা ভেক্টৰ ৰাশি। দুই নম্বৰ কথাটো আমি ডিসকাস কৰিম এতিয়া, ত্বৰণৰ একক কি? ত্বৰণৰ একক কি? আকৌ কৈছো v - u/t, কেতিয়াও u - v/t নহয়, কিন্তু অন্তিম বেগ মাইনাস প্ৰাৰম্ভিক বেগ। গতিকে ফৰ্মুলা এটো হ'ব, ই ধনাত্মক ওলাই ঋণাত্মক ওলাই যি ওলাব, কিন্তু মেইন কথাটো হৈছে যে আমি সদায় অন্তিম বেগৰ পৰা প্ৰাৰম্ভিক বেগক মাইনাস কৰি তাক সময়েৰে ডিভাইড কৰি আমি ত্বৰণ নিৰ্ণয় কৰিম। এতিয়া ত্বৰণৰ এককটো কি হ'ব? বেগৰ পৰিৱৰ্তন। এইটো চোৱা, এইটো হৈছে বেগৰ পৰিৱৰ্তন, যেনেকৈ মই আগতে তোমালোকৰ শব্দৰে লিখিছিলো অন্তিম বেগ মাইনাস প্ৰাৰম্ভিক বেগ, মানে বেগৰ পৰিৱৰ্তন। তো বেগৰ পৰিৱৰ্তনৰ এককটো কি হ'ব? বেগৰ পৰিৱৰ্তনৰ একক হ'ব মিটাৰ। বেগ কিমান পৰিৱৰ্তন হৈছিল? আগতে 50 মিটাৰ পাৰ সেকেন্ড আছিল, তাৰপিছত ধৰ 70 মিটাৰ পাৰ সেকেন্ড হ'ল, তো পৰিৱৰ্তন কিমান হৈছিল? তো মিটাৰ পাৰ সেকেন্ডতে আমি পাম একক। SI একক যদি আমি কওঁ মিটাৰ পাৰ সেকেন্ডত পাম, SI সিস্টেমত যদি আমি কওঁ মিটাৰ পাৰ সেকেন্ডত আমি পাম বেগৰ পৰিৱৰ্তনৰ একক, আৰু সময় আমি সেকেন্ডত পাম, গতিকে এটো হৈ গ'ল মিটাৰ পাৰ সেকেন্ড ইনটু সেকেন্ড, সো সেকেন্ড স্কয়াৰ, যাক আমি মিটাৰ এনেকেও লিখিব পাৰো। ঠিক আছে, এতিয়া মই নেক্সট আকৌ এবাৰ কৈছো তোমালোকক শুনা, বেগৰ পৰিৱৰ্তনৰ একক হ'ব SI একক। প্ৰথমে SI একক ডিসকাস কৰি লওঁ। SI একক হ'ব বেগৰ পৰিৱৰ্তনৰ SI একক মিটাৰ পাৰ সেকেন্ড। বেগৰ যিটো একক, বেগৰ পৰিৱৰ্তনৰ এককো একে হ'ব। সময় একক হৈছে SI একক সেকেন্ড, গতিকে আমি এটো পাই যাম মিটাৰ সেকেন্ড পূৰণ হয় মিটাৰ ডিভাইডেড বাই সেকেন্ড স্কয়াৰ, আৰু তাক আমি মিটাৰ পাৰ সেকেন্ড এনেকেও লিখিব পাৰোঁ, মিটাৰ ইনটু s ওপৰত -2 পাৱাৰ -2। এতিয়া যদি মই CGS সিস্টেমত কৰো, CGS সিস্টেমত, তেতিয়া হলে কি হ'ব? বেগৰ একক CGS সিস্টেমত হৈ যায় সেন্টিমিটাৰ পাৰ সেকেন্ড, সময় একক সেকেন্ড, গতিকে আমি সেকেন্ড পূৰণ হ'ব, গতিকে সেন্টিমিটাৰ ডিভাইডেড বাই সেকেন্ড স্কয়াৰ পাম, আৰু তাৰ পিছত সেন্টিমিটাৰ সেকেন্ড -2 বুলি লিখিব পাৰোঁ। তো এইখিনি হৈছে ত্বৰণৰ কথা। আৰু ত্বৰণ যদি তোমাক এটা ত্বৰণৰ অংক কৰিবলৈ দিলে, ধৰা তোমাক দিলে যে এখন গাড়ী 100 মিটাৰ পাৰ সেকেন্ড বেগেৰে আহি আছে, তো প্ৰাৰম্ভিক বেগ কিমান? u ইকুৱেল টু হৈ গ'ল 100 মিটাৰ পাৰ সেকেন্ড। ঠিক আছে, তাৰ পিছত হি 5 সেকেন্ডৰ পিছত তাৰ বেগ হৈ গ'ল, ধৰা অন্তিম বেগ হৈ গ'ল 150 মিটাৰ পাৰ সেকেন্ড। তো তোমাক উলিয়াব দিছে ত্বৰণ, তুমি কেনেকৈ উলিয়াবা? সিম্পল ফৰ্মুলা, আমি জানো যে a ইকুৱেল টু v মাইনাস u/t, গতিকে v মাইনাস u মানে কি হ'ব? v হৈছে 150 -100 ডিভাইডেড বাই 5, তো আমি কিমান পাম? 150 - 100 মানে 50 ডিভাইডেড বাই 5, সো আমি এটো পাম 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ, বা আমি এটো এনেকে লিখিব পাৰো 10 মিটাৰ সেকেন্ড -2। ঠিক আছে, গতিকে এটো হল এনে ধৰণে আমি অংক কৰিম। ত্বৰণৰ অংক আমি আৰু কৰিব লাগিব, এইখিনি অকল নহয়। এতিয়া যদি তোমাৰ ত্বৰণ দিয়া থাকে, তোমাৰ প্ৰাৰম্ভিক বেগ বা অন্তিম বেগ দিয়া থাকে, সময় দিয়া থাকে, কোনোবা এটা যদি উলিয়াব দিয়ে, এই চাৰিটাৰ ভিতৰত তোমাক কোনোবা তিনটা দিয়া থাকিব, কোনোবা এটা তাৰে 4 নম্বৰটো উলিয়াব দিব, তেতিয়াও আমি একে ফৰ্মুলা ব্যৱহাৰ কৰি উলিয়াম, একো ডাঙৰ কথা নহয় এইটো। এতিয়া যদি তোমাৰ এই কথাখিনি এনেকুৱা হৈ যায়, এইটো যদি প্ৰাৰম্ভিক বেগ ধৰা 150 আছিলে, অন্তিম বেগ ধৰা হৈ গ'ল 100, মানে ব্ৰেক মাৰিলে, ঠিক আছে, ড্ৰাইভাৰজনে কি কৰিলে? ব্ৰেক মাৰিলে মিটাৰ পাৰ সেকেন্ড। ঠিক আছে, এতিয়া আমাৰ 5 সেকেন্ডতে সলনি হৈছে, গৈ আছিলে কিমানত?
150 মিটাৰ পাৰ ছেকেণ্ডেৰে গৈ আছিলে 5 ছেকেণ্ডৰ পিছত তাৰ বেগ কমি গ'ল ব্ৰেক এপ্লাই কৰিলে গতিকে বেগ কমি হৈ গ'ল 100 মিটাৰ পাৰ ছেকেণ্ড এতিয়া আমি কেনেকৈ উলিয়াম এতিয়া ফৰ্মুলা একে হ'ব খালি মানখিনি সলনি হ'ব কি সলনি হ'ব চাই যোৱা এতিয়া v জায়গাত হ'ব এতিয়া v জায়গাত হ'ব 100 অন্তিম বেগ কমি 100 হৈ গ'ল সো 100 হ'ব u জায়গাত হ'ব এটো 100 দে u জায়গাত হ'ব 150 সময় একে ৰাখিছো 5 সেকেন্ড এতিয়া আমি কিমান পাম 100 minus 50 মানে minus 50 divided by 5 তো আমি পাম এবাৰ minus 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো বুজিলা তো তুমি বেগ কমিছে বাঢ়িছে তুমি হেতু কোনো চাবলগীয়া বস্তু নহয় তোমালকে খালি ফৰ্মুলা অনবৰতে একেটাকে এপ্লাই কৰি থাকিব লাগিব একেটা ফৰ্মুলা এপ্লাই কৰি মানে v - u v ডাঙৰ হওক সৰু হওক v ডাঙৰ হওক সৰু হওক হেতু তোমালকৰ চাবলগীয়া কথা নহয় যিয়ে নহওক v আমি ফৰ্মুলা এটাই ব্যৱহাৰ কৰিম a = v - u / 2 আৰু জি ওলাব যদি পজিটিভ ওলাইছে ঠিক আছে এটো বুজাব যে বেগ বাঢ়িছে এক্সেলাৰেটৰ ইউজ হৈছে আৰু যদি মাইনাছত ওলাইছে তাৰমানে বুজিবা হি ব্ৰেক এপ্লাই কৰিছে okay the next topic to আমি next video discuss কৰিম okay for today bye bye